নমস্কাৰ এছ এ নিউজৰ দৰ্শকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। ৩ মে'ত একাউণ্টত সোমাব চৰকাৰী ধন আৰু দেশৰ লক্ষাধিক লোকে লাভ কৰিব ২,০০০ কোটি টকা। আৰু ৩ মে'ত বেংকত সোমাব পাৰে PM কিষাণৰ একাদশ কিস্তিৰ ধন। আৰু দেশৰ লাখ লাখ কৃষকলৈ সুখবৰ দিলে প্ৰধানমন্ত্ৰীয়ে। আৰু ৩ মে'ত প্ৰধানমন্ত্ৰীয়ে নিজেই কৃষকসকলক প্ৰদান কৰিব ধন। আৰু 12.৫ লাখ লোকে আঁচনিখনৰ জৰিয়তে ধন লাভ কৰিব। দৰ্শকসকল আজিৰ ২ নম্বৰ খবৰটো হৈছে হাজোত ভাঙি পেলালে হনুমানৰ মূৰ্তি আৰু হনুমান মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ। আৰু হাজোৰ পটনীত এই ঘটনা সংঘটিত হৈছে। হনুমান মূৰ্তি জ্বলাই দিলে দুৰ্বৃত্তই। আৰু হনুমান মন্দিৰত আক্ৰমণৰ ঘটনাৰ পিছতে তীব্ৰ উত্তেজনা হাজো। আৰু হাজো আৰক্ষী থানাৰ পৰা 200 মিটাৰ নিলগত এই ঘটনা সংঘটিত হৈছে। দৰ্শকসকল আজিৰ ৩ নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। 11 মে'ৰ পিছত কৰিব নোৱাৰিব কল ৰেকৰ্ডিং। আৰু এণ্ড্ৰইড ফোনত কৰিব নোৱাৰিব কল ৰেকৰ্ডিং। গুগলে নিষিদ্ধ কৰিব কেইবাটাও কল ৰেকৰ্ডিং এপ। আৰু থাৰ্ড পাৰ্টি কল ৰেকৰ্ডিং এপ নিষিদ্ধ কৰিব গুগলে। 11 মে'ৰ পিছত গুগলত নাপাব কোনো কল ৰেকৰ্ডিং এপ। আৰু গুগল প্লে ষ্ট'ৰত থকা সকলো কল ৰেকৰ্ডিং নিষ্ক্ৰিয় হৈ পৰিব। আৰু এণ্ড্ৰইড ফোনত কল ৰেকৰ্ডিঙৰ বাবে আপুনি বিচাৰি নাপাব কোনো এপ। দৰ্শকসকল নতুন পলিচি আৰম্ভ হোৱাৰ পিছতে ট্ৰুকলাৰ অট'মেটিক কল ৰেকৰ্ডিং আদি নিষ্ক্ৰিয় হৈ পৰিব। দৰ্শকসকল 11 মে'ৰ পিছত কৰিব নোৱাৰিব আপুনি কল ৰেকৰ্ডিং। দৰ্শকসকল আজিৰ 4 নম্বৰ খবৰটো হৈছে বন্য হস্তীৰ গছকত এজন লোকৰ মৃত্যু। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হাতীৰ জাকৰ মুক্ত বিচৰণ। আৰু ঘটনা সংঘটিত হৈছে শোণিতপুৰৰ বৰচলাৰ আমগুৰিত। নিশা অহা হাতীৰ জাকে গাঁওখনত চলাইছিল উপদ্ৰৱ। আৰু গাঁওখনৰ এঘৰ মানুহৰ বাৰীত আশ্ৰয় লৈ আছিল হাতীৰ জাকটোৱে। আৰু ৰাস্তাতে গৈ থকা অৱস্থাত ৰবি মাঝিৰ ওপৰত আক্ৰমণ চলাই জাকটোৱে। আৰু তিতাতে নিহত হয় ৰবি মাঝিৰ